নমস্কাৰ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মোৰ মৰমৰ সপোন বেটাৰ পৰা আজি তাৰ জন্মদিন আৰু তাৰ উপলক্ষে ভিডিঅ'টো বনাইছোঁ আৰু আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু মৰম দিব সপোনক এটা ভাল মানুহ হ'বলৈ সকলোৱে আশীৰ্বাদ কৰিব তাৰ জন্মদিনটোত আৰু ভিডিঅ'টো দিয়া অলপ পলমেই হ'ল দুদিন দেৰিকৈ দিছোঁ কামৰ মাজত যিহেতু ভিডিঅ'টো পটককৈ দিব নোৱাৰিলোঁ অলপ পলম হ'ল আৰু তাৰ বাৰ্থডে বুলি এয়া অলপ ডেক'ৰেশ্যন কৰি দিওঁ সি কেক কটা সময়কণ ভাল পাব আৰু বহুত বেছি মানুহো মতা হোৱা নাই ঘৰৰ পৰিয়ালৰ মানুহবোৰে আহিব সকলোবোৰ এইফালে শিৱসাগৰৰ পৰা তাৰ মমাইক আৰু এনাইকো আহিছে তাৰ বাৰ্থডে বুলি আৰু আমি কেইটাই মিলি সৰুকৈ ডেক'ৰেশ্যন এটা কৰিলোঁ আৰু লগতে সিও আহিছে কাম কৰিবলৈ নহয় অলপ কাম বঢ়াবলৈ আৰু তাৰ লগত ধেমালি কৰোঁতে এয়া কামো হ'ল আৰু আনফালে এয়া চাহ খাবলৈ জেগাবোৰো ৰেডি কৰি দিয়া হৈছে দুপৰীয়া ভাত সাজ খাই আছে মমাইক আৰু এনাইকে আৰু সি বাৰ্থডে বুলি ৰেডিও হৈ আছে লাহে লাহে এফালে কচুটা খাহি দিয়া আৰু তাৰ চাওকচোন মুখখন সি কেনেকুৱা কৰি আছে নে হাঁহি তাৰ বাৰ্থডেত তাৰ ফূৰ্তি গোটেইটো ক'বই নোৱাৰা হৈ আছে আৰু আনফালে এয়া মামী খুৰীহঁত সকলোবোৰ পালেহি মায়ে সকলোৰে লগত বহি কেনে কথা বতৰা পাতি আছে আৰু আনফালে এয়া আমাৰ অকণমানি এগৰাকী আলহী এয়া হৈছে মোৰ ডাঙৰ মামা মাজুজনী ছোৱালী মানে মোৰ ভণ্টিৰ ছোৱালী হয় মোৰ ভাগিন আছে খুব মৰম লগা এইগৰাকী 3 মাহ হৈছে তাই আৰু তাইৰ সৈতে তাৰ এই মাহীয়েকৰ লগতে মই আৰু তাই মাক আমি গোটেই 3জনীয়ে অলপ সময় পাৰ কৰিলোঁ মই বহুত দিনৰ পাছত পাইছোঁ তাইক ঘৰলৈ বহুত দিনৰ পাছত যোৱা হৈছিলে যিহেতু আৰু সকলো কৰি এয়া কেক কাটিবলৈ আগবাঢ়োঁ বুলি কামবোৰ আগবঢ়ালোঁ এফালে চকলেট কেক সকলোবোৰ ৰেডি কৰি যিবোৰ আমাৰ সপোনে ভাল পায় সকলোবোৰে দিছোঁ তাক তাৰ এবাৰ 3 বছৰ হৈছে দেউতাকৰ হাতত ধৰি কেক কাটিবলৈ ৰেডি আমাৰ সপোন বেটা সকলোৱে মিলি এয়া কেক কটা আৰম্ভ কৰিলোঁ Happy birthday to you. Happy birthday, dear Hopunr. Happy birthday to দেউতাককে মাককে অলপ অলপ কেক খুৱাই বাৰ্থডে কেক কটা পৰ্বটো সামৰণি মাৰিলে আৰু তাকো অলপ মনটোতে ভাল লগা বুলি মাকে নাকত আৰু 2 গালত অলপ অলপ কেক লগাই দিছে আৰু মৰমতে দেউতাক মাকে দিয়া এটি মৰমৰ উপহাৰ বাৰ্থডে বুলি আৰু এইফালে চাওকচোন ভিডিঅ' কৰি আছোঁ বুলি গম পাই সকলোৰে মুখত লাজ এইফালে মিষ্টাৰ ভিডিঅ' কৰাত বিজি মামী খুৰীহঁত মোমায়েক আনফালে ভণ্টিকেইজনী এইফালে কণমানিগৰাকী এইগৰাকীতো লাজতেই বিজি লাজ কৰাত বিজি হৈ আছে এইফালে সৰু দাদাইকো সপোনৰ সৰু দাদাই আৰু আনফালে এয়া সপোনৰ ডাঙৰ দাদাইক ফোনত বিজি এইবাৰ আহিলে গিফ্টৰ পৰ্ব সপোনৰ বাৰ্থডে বুলি সকলোৱে মৰম যাচিছে
মৰমতে সৰু সৰু এটি উপহাৰ আনি কেনে তাক মৰম যাচিছে আৰু সেই মৰমকণ পাই সি কিমান সুখী। কি কৰোঁ কি নকৰোঁ, কি লওঁ কি নলওঁ, দুহাত মেলি গোটেইটো ক'ব নোৱাৰা হৈ গৈছে। আৰু তাৰপাছত দেউতাকে ক'লে আহাচোন বেটা ফটো এখন মাৰোঁ। আৰু সেই ফটোখনতো তাৰ ধেমালি দেউতাকৰ লগত আৰম্ভ। সকলোৰে সৰু সৰু ফটো এখন মাৰিলে তাৰ লগত। এয়া আইতাকহঁতে পেহীয়েকহঁতে সকলোৱে ফটো মাৰিলে। আৰু এয়া আমি চাহৰ কাৰণে অলপ আগবাঢ়োঁ বুলি কামত লাগিলোঁ। দুইজনী ভণ্টি আৰু মই সকলোবোৰ ভাগ বতৰা কৰি কেনে সকলোৰে লগত একেলগতে খাওঁ বুলি ভাবিলোঁ। কাৰণ ঘৰলৈ বহুত দিনৰ মূৰে মূৰে যোৱা হয় আৰু যাওঁ যদিও সকলোকে লগ পোৱা নাযায়, সকলো বিজি থাকে আৰু এনেকৈ খুব কম সময়তে লগ পোৱা হয়, অকেজনলি বিশেষকৈ। কোনোবা পঢ়ি আছে, কোনোবাই কিবা কৰি আছে, তাৰ কাৰণে সকলোকে একেলগতে লগ পোৱাটো অসম্ভৱ। আৰু যেতিয়া লগ পোৱা যায় খুব ভাল লাগে। সকলো ৰাতি খানাটোলৈ নৰল যদিও যিসকল আছিলে তেওঁলোকলৈ খানাটো ৰেডি কৰিলোঁ। সোমবাৰ আছিলে, সোমবাৰ আছিল কাৰণে আমাৰ ঘৰত নিৰামিষ হয় সোমবাৰ দিনটোত, আৰু সেইটো কাৰণে সকলো নিৰামিষতে বনোৱা হৈছিলে। সাধাৰণভাৱে সদায় যেনেকৈ ঘৰত খোৱা হয় আৰু তেনেকৈ বনোৱা হ'ল। এয়া দাইল তেল মাৰিবৰ কাৰণে আদা পাত বিলাহী দি কেনে তেলত ভাজি আছিলোঁ। এফালে পনীৰ বহায়ো থৈছোঁ, আনফালে কলডিল কাটি দিলে মায়ে। ভাবিলোঁ কলডিলৰ ভাজি অকণমান বনাওঁ ভালকৈ, নিৰামিষে যিহেতু অকণমান মা মছলা সানি কিনে খাওঁ। মা মছলা বুলি বিশেষ তেনেকুৱা একো নহয়, জিৰা আৰু ধনিয়া দি কেনে বনাইছিলোঁ। লগতে গোটা নহৰু অলপ দি কেনে অলপ কলডিলটো মুঠি মাৰি মছলাটো তাত ভৰাই আধা ঘণ্টামান ৰাখি তাৰপাছত তেলত ভাজিছিলোঁ। এনেকৈ খালে অলপ বেলেগ লাগে। তেলত ডাইৰেক্ট যিটো বস্তু ভাজি কেনে তাত আকৌ হালধি বা এনেকুৱা জিৰা গুড়ি ধনিয়া গুড়ি দি কেনে যিদৰে খোৱা হয় সাধাৰণভাৱে, তাতকৈ এনেকৈ মঠিয়াই থৈ কেনে আধা ঘণ্টামান যেতিয়া তেলত ভজা হয় তাৰ সোৱাদটো অলপ বেলেগ হয় আৰু খাবলৈ ভাল লাগে। সেইটো কাৰণে ভাবিলোঁ এনেকৈ বনাওঁ। আৰু এয়া ভাজি অলম'ষ্ট হৈছেগৈ, খাবলৈ বাকী আছিলে। আৰু তাৰ মাজতে ভাবিলোঁ আমাৰ সপোন বেটাক সকলোৱে ইমান ধুনীয়া ধুনীয়া মৰম যাচিছিলে আৰু সেই উপহাৰবোৰ অলপ চাওঁ, যিহেতু সেইদিনা ৰাতিয়ে মই গুচি আহিলোঁ। ভিডিঅ'টো দুদিনমানৰ পাছত দিয়া হৈছে, কামৰ কাৰণে অকণমান ভিডিঅ'টো দিয়া দেৰি হ'ল। আৰু ঘৰলৈ আহি দিম বুলি ভাবিলোঁ, চাই আহোঁ তাৰ মৰমবোৰ। সি এবাৰ যিহেতু স্কুল গৈছে আৰু স্কুল যোৱাৰ কাৰণে এয়া তাৰ ভালেখিনি বুকছ কোনোবাই দিছে আৰু ভালেই, সি এইবোৰ দেখি খুব ভাল পায় আৰু পঢ়িব বিচাৰে। সকলোৰে মৰমবোৰ পাই সি যিমান সুখী হৈছে তাক দেখি আমি সুখী হৈছোঁ। এবাৰ বক্সত ভৰাব দিছে, আকৌ বক্সৰ পৰা আকৌ ওলোৱাব দিছে। তাৰ আৰু কি, সেইবোৰে কাম। তাৰ লগতে সকলোবোৰ লাগি থাকিব লাগে। সকলোৱে লগত বহি মেলি সময়কণ কেতিয়ানো পাৰ হৈ গ'ল গমকে নাপালোঁ। আৰু ঘৰলৈ যিহেতু আহি দিলোঁ সেইদিনাই, সেইকাৰণে ভাত পানী খাই অলপ সোনকালে ওলাই দিওঁ বুলি ভাবি ভাত পানীকেইটা লগৰ ভাগে খাই সকলো আজৰি হৈ ভাবিলোঁ ঘৰলৈ যাওঁগৈ, যিহেতু দুলীয়াজানৰ পৰা নামৰূপলৈ 1 ঘণ্টা লাগেই। আৰু সেয়া ভাবিলোঁ ঘৰলৈ যাওঁ।
আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই বাই আৰু ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই